welcome back to my YouTube channel after so long. Right, 3 মাহ 4 মাহৰ পাছত এটা ভিডিঅ' দিম বুলি ব্লগ বনাম বুলি আকৌ আহিছোঁ মানে কি এবাৰ মই ভিডিঅ' দাম বুলি অহা নাছিলোঁ এবাৰ আহিছিলোঁ ষ্টেট মিট আছিলে আমাৰ IIT Guwahati তো তাতে আহিছিলোঁ তো আহিছোঁ আজি IIT Guwahati আৰু IIT Guwahatiত আহিছোঁ আমাৰ ষ্টেট মিট আছে IIT Guwahati মই এক্সট্ৰা ফুল স্পীচাৰৰ আইডিয়াৰ কাৰণে আহিছিলোঁ এণ্ড মোৰ কম্পিটিশ্যনখিনি হৈ গ'ল আৰু বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু IIT Guwahati চাওঁ আৰু আপোনালোকেও চাওক মানে উপভোগ কৰক দৃশ্যবোৰ বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰা যায় ভিডিঅ'টো আৰম্ভ কৰিছোঁ মেইন গেটৰ পৰা এইটো IITৰ মেইন গেট আৰু বলক IITৰ মেইন গেটত প্ৰৱেশ কৰা যায় ক'ব গ'লে এইখন এটা বেলেগেই দেশ মানে ইয়াত চাইকেল দোকানো আছে ইয়াত কেফেটেৰিয়া আছে ইয়াতে মানে চব গেষ্ট হাউচৰ পৰা ধৰি চব এইটো মানে বেলেগেই দুনিয়া এটা বেলেগ দেশ অহা নিচিনা পায় IIT Guwahatiত তো বলক আৰু ভিতৰত চাওঁ আৰু কি আছে চাই আহোঁ আৰু এতিয়া আমি গৈ আছোঁ এডমিনিষ্ট্ৰেটিভ বিল্ডিঙত আৰু এইটো হৈছে এটা পুখুৰী IIT Guwahatiৰ কেম্পাছৰ ভিতৰতে এনেকুৱা 4টামান পুখুৰী আছে থাকে কেম্পাছত আৰু এইটো প্ৰথম পুখুৰী দেখি পাইছোঁ এতিয়া আৰু এতিয়া বলক যাওঁ এডমিনিষ্ট্ৰেটিভ বিল্ডিং ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ তো গাইজ এইটো পিছপিনে আমাৰ ষ্ট্ৰীট মিট হৈ আছে এণ্ড মোৰতো কম্পিটিশ্যন শেষ যোৱাকালি গ'লোঁ মোৰ এতিয়া নেক্সট মানত যাম সাইণ্টিষ্ট ষ্টুডেণ্ট ইণ্টাৰেকশ্যন প্ৰগ্ৰেমত যাম নেক্সট বাকী মোৰ কাম নাই আৰু মই ফুৰি থাকিম চ' ফুৰি আপোনালোকক IITৰ শ্বেয়াৰ কৰাম বলক আৰু এইবিলাক যে চাইকেলত যিবিলাক দাদাবিলাক গৈ আছে এইবিলাক চব IIT আনিছে এইটো পিছপিনে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী ইষ্টাব্লিছমেণ্ট হৈছিল 1994ত 28 years হ'ল এইটোৱেই IIT আৰু গুৱাহাটীৰ চাওক কেম্পাছ ইমান ডাঙৰ কিবা ডিপাৰ্টমেণ্ট নেকি আপোনালোকৰ সপোন আছে যদি ইঞ্জিনিয়াৰ হোৱা তেনেহ'লে আপোনালোকে IITত সপোন আপোনালোকে দেখিছে চাগে IITত পঢ়া এয়া ভূপেন হাজৰিকা অডিটৰিয়াম গাইজ বলক আৰু আগখনে যাম পুখুৰী আছে পুখুৰীত যাম পুখুৰীত মানে ইমান ধুনীয়া ৰাস্তা না বহুত মজা লাগে কৈছোঁ IIT এবাৰ আহক বহুত ভাল লাগিব ভাল চান্স পালোঁ IIT আহিব আৰামছে পঢ়ি আছোঁ আৰু চাই আছোঁ ভিউ নাজাৰা বতাহ ইমান ধুনীয়া দিছে পুখুৰী আছে ইমান ডাঙৰ ইনষ্টিটিউট চব পিনে সেউজীয়া হৈ আছে আল্টিমেট তো এতিয়া ৰাতি হৈ গ'ল আৰু অলপ বাহিৰত ওলাই গৈছিলোঁ মানে এণ্ড এতিয়া আকৌ IIT কেম্পাছৰ ভিতৰত যাওঁ আৰু ভিডিঅ'টো আকৌ কালি ৰাতিপুৱা আৰম্ভ কৰিম আৰু যাইছোঁ IIT জানেই ৰাতিপুৱা মৰ্ণিং ৱাক কৰা যায় তাতেই মৰ্ণিং ৱাক কৰা যায় আৰু আজি মানে মৰ্ণিং ৱাক কৰিম IIT Guwahatiত বেলেগ ফিলিংছ আহিছে ভাই আৰু খোজকাঢ়ি আহি পালোঁ এটা পুখুৰীত যিহেতু আপোনালোকে জানে IITত ডাঙৰ পুখুৰী থাকে এণ্ড ৰাস্তা চাওক না কি ৰাস্তা মানে পুখুৰী আৰু 4টামান আছে চাগে IIT কেম্পাছত আৰু এইটো এটা পুখুৰী ইয়াতে থাকোঁ অলপ চাওঁ নেচাৰ লেটছ ৱাচ যেনেকৈ গেষ্ট হাউচৰ আশে পাশে ঘূৰি আছোঁ এতিয়া অলপ ভালকৈ যাম অলপ পাছত দিনত গৈ আছোঁ IIT ভালকৈ দেখাম তো বলক আৰু ইমান ভালকৈ দেখাব নোৱাৰিম ডেট মিনছ মই প্ৰগ্ৰেমত আহিছোঁ ন মোৰ ষ্টেট মিট আছিলে IIT Guwahati চ' গাইজ এটা বস্তু আপোনালোকক ক'ম চৰাইৰ মাত শুনা পাইছে চাগে ইমান গছ গছনি আছে IIT কেম্পাছৰ ভিতৰত ইমান চৰাই আছে মানে তাৰ কাৰণে কি ক'ম সেইটো চাবলৈও IIT আহি মোক বহুত ভাল লাগিছে ইমান সেউজীয়া কৰি ৰাখিছে ইমান ধুনীয়া কৰি ৰাখিছে এণ্ড মানে এনিমেলছৰ কাৰণে এটা ফ্ৰী এৰিয়া ইয়াত কোনেও ডিষ্টাৰ্ব নকৰে তেওঁলোকক কোনেও ডিষ্টাৰ্ব নকৰে তো গাইজ এইটো আছোঁ এতিয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ এটা পাৰ্টত IIT কেম্পাছ বহুত ডাঙৰ কেম্পাছ তো এতিয়া আমি এডমিনিষ্ট্ৰেটিভ বিল্ডিঙত আছোঁ আমাৰ ইয়াতে প্ৰগ্ৰেম হৈ আছে ষ্টেট লেভেল এতিয়া চাগে আমাক লেবৰেটৰী চব দেখাবলৈ লৈ যাব এইটো আছিল IIT কেম্পাছ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী হাই তো এতিয়া গৈ আছোঁ একাডেমিক কমপ্লেক্স এণ্ড বলক এই পালোঁ দে আৰু একাডেমিক কমপ্লেক্স এইটোৱে একাডেমিক কমপ্লেক্স বলক
তো এতিয়া আহি পালোঁ আপোনালোকক ক'লোৱে একাডেমিক কমপ্লেক্সৰ ভিতৰত সোমাই আহিছোঁ তো এতিয়া ইয়াত লেব চাইব আছে তো চাম এতিয়া লেব চাইব বলক ভিতৰত যাওঁ আৰু বহুত IIT ষ্টুডেণ্টছো আছে আৰু আমি গ্ৰুপ এইটো গৈ আছোঁ এতিয়া লেবৰেটৰী ভিজিট কৰিব চাওঁ আল্টিমেট লেভেল পঢ়া মানে দেখিয়ে পঢ়া ইচ্ছা তো এয়া লেবৰেটৰীৰ ভিতৰত সোমাই আহিছোঁ আৰু চাওক না মানে কি কেনেকুৱা অদ্ভুত মেচিন আছে ভাই চাওক আল্টিমেট লেভেলৰ মেচিন আছে এইটো ট্ৰেইলাৰ ইয়াতে যে সোমাইছোঁ এতিয়া বাকী লেবত সোমাব আছে ইকনমিক্স লেব আৰু এইটো লেবৰ ভিতৰতো সোমাই যাওঁ বলক জল্দি দে আৰু আজি মানে IIT ফুৰিম আৰু পূৰা এইটো চাওক ট্ৰেডমিল ভৰাই থৈছে একাডেমিক কমপ্লেক্সৰ পৰা ওলালোঁ এতিয়া বেলেগ এটা ক'ৰবাত অলপ যাব জানো ক'ত যাম আৰু ক'ৰবাত য'ত লৈ যায় তাতে যাম আৰু সেইটো কমপ্লেক্সৰ পৰা ওলাই আহি এতিয়া আহিছোঁ অডিটৰিয়াম ভূপেন হাজৰিকা অডিটৰিয়াম তো অলপ ইয়াতে বহোঁ আৰু তাৰপিছত যাম আৰু এতিয়া বাছ আহিলে আৰু এতিয়া আমি গৈ আছোঁ বায়'টেক পাৰ্কত বলক আৰু আহি পালোঁ গুৱাহাটী বায়'টেক পাৰ্ক এইটো চাওক আৰু এইটো নৱনিৰ্মাণিত গুৱাহাটী বায়'টেক পাৰ্ক হয় মেপ চাগে এতিয়া আমি IITৰ পৰা মানে ওলালোঁ আৰু এতিয়া আছোঁ বায়'টেক পাৰ্কত এইটো চাওক লেব মজা লেব আছে আৰু এইটো বায়'টেক পাৰ্কত আহি বহুত ভাল লাগিছে বায়'টেক পাৰ্কটো বহুত ডাঙৰ হয় মানে বহুত ধুনীয়া হয় বহুত ডাঙৰ হয় আৰু নতুন বিল্ডিংছো বহুত ধুনীয়া আছে বনাইছে এণ্ড বহুত জানিব লগা বস্তু ইয়াত আছে আৰু চাবলৈ বাকী আছে চাম আৰু এইটো আৰু এটা লেবৰেটৰী তেতিয়া বায়'টেক পাৰ্কৰ পৰা ওলাওঁ আজি বহুত ভাল লাগিছে মানে এইবাৰ বহুত ভাল লাগিছে বহুত দেখিলোঁ তেনেকৈ নাই আৰু ইপিনে পৰা সিপিনে ঘূৰি আকৌ আহি পালোঁ IIT আমাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং তো এতিয়া আমি ওলাই গ'লোঁ IITৰ পৰা আৰু এটা ভাল খবৰ মই পালোঁ আইডিয়া কম্পিটিশ্যনত কনচলেশ্যন প্ৰাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়ালৈকে বাই